নমস্কাৰ, মই বিজু বৰা। মোৰ আশা ছাগলী ফাৰ্ম বুলি এটা ভিডিঅ' আপোনালোকৰ ইউটিউবত দিছিলোঁ আগতে। আজি মোৰ ফাৰ্ম খোলা এবছৰ পাৰ হৈ গৈছে। বৰ্তমান মই 4জনী মাইকী ছাগলী আৰু এটা বিটল মতা ছাগলীৰ পৰা এতিয়া বৰ্তমান মই 20টা ছাগলীৰ গৰাকী হৈছোঁ। এতিয়া মোৰ বিটলৰ সঁচৰ পোৱালি জন্ম হৈছে। আজি এসপ্তাহমান হৈছে। গতিকে মই বিশেষ কাৰণত এই ভিডিঅ'টো বনালোঁ। মই মতা পোৱালিও তাত জন্ম হৈছে। যিহেতু মানুহে উন্নত সঁচৰ বিটল ছাগলীৰ সঁচ বিচাৰে বা সংকৰিত কৰিবৰ কাৰণে বিচাৰে। গতিকে মোৰ যিহেতু মতা পোৱালি জন্ম হৈছে বিটলৰ, যদি কোনো ইচ্ছুক ব্যক্তিয়ে যে ভাবে যে মই ছাগলী এই বিটল সঁচৰ উন্নত সঁচৰ মানে সংকৰিত কৰিম বুলি, তেনেহ'লে এই মোৰ যি পোৱালিকেইটা জন্ম হৈছে সেই পোৱালিকেইটা যদি আগতীয়া যোগাযোগ কৰি মোৰ সৈতে বন্দবস্ত কৰে, তেনেহ'লে মই পোৱালিকেইটা পাঠা হিচাপে ৰাখি থ'ম আৰু আপোনালোকৰো সুবিধা হ'ব। যদিহে তেনেকুৱা ব্যৱস্থা নহয়, মই ইহঁতক খাচী কৰিব লাগিব, কাৰণ তিনিওটাকে মই পাঠা হিচাপে ৰাখিব নোৱাৰিম। যিহেতু মোৰ এটা অলৰেডি ডাঙৰ পাঠা আছে বিটলৰ, সেয়েহে মই বিশেষভাৱে এই ভিডিঅ'টো কৰিলোঁ। যি ইচ্ছুক ব্যক্তিয়ে মোক মনোভাৱ কৰি আছে যে মই ছাগলী ফাৰ্ম এখন খুলিমেই আৰু ধৰক উন্নত সঁচৰ ছাগলী ৰাখিম বুলি ভাবিছে, তেনেহ'লে এই মোৰ থলুৱাভাৱে জন্ম হোৱা এই বিটল সঁচৰ পোৱালি নিলে অসুবিধাৰ সন্মুখীন হ'ব নালাগিব। বাহিৰৰ পৰা যদি আমি এনেধৰণৰ ছাগলীবিলাক আনো, তেনেহ'লে কি হয়, বৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। মানে ছাগলীৰ শাৰীৰিক অসুস্থতা হয়, বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। মই যিহেতু আনিছিলোঁ এই পাঞ্জাৱৰ বিটল, মই বহুত মেহনত কৰি পেলাই তাক বহুত ট্ৰিটমেণ্ট লৈছোঁ, বহুত পইচা খৰচ কৰি পেলাই তাক আজি মই ঠিকে ঠাকে ৰাখিছোঁ। কিন্তু মোৰ লগত আৰু কোনো ব্যক্তিয়ে লৈ যোৱা ছাগলী, কিন্তু খবৰ পাইছোঁ তেওঁলোকৰ ছাগলী আজি বৰ্তমান জীৱিত নাই, কাৰণ বেমাৰৰ আক্ৰান্ত হৈ সেয়া ছাগলীৰ মৃত্যু হৈছে। মোৰ আজি যি পোৱালিকেইটা জন্ম হৈছে মোৰ থলুৱাভাৱে ইয়াত, গতিকে অসমৰ বাতাৱৰণৰ লগত যিসকল ইহঁতৰ মিল, ইয়াত কোনো নিশ্চিতভাৱে কোনো সন্দেহ নাই, কোনো বেমাৰ হোৱা সন্দেহ নাই। নৰ্মেলি যিখিনি ট্ৰিটমেণ্ট কৰিব লাগে সেইখিনি কৰিলে আপুনি ছাগলী ভাল ধৰণে পুহিব পাৰিব। গতিকে মই ভাবোঁ এই ব্যৱসায়টো লাভৱানো আছে। যিহেতু মোৰ ডেৰ বছৰ হোৱা নাই, এতিয়া মই 1.5 বছৰত 20টা ছাগলী গৰাকী হ'লোঁ। যিহেতু মোৰ আছিলে টোটেল মতাটো লগাই 5টা ছাগলী, 5টা ছাগলীৰ পৰা আজি মই 20টা ছাগলীৰ গৰাকী হৈছোঁ। নিশ্চয় ব্যৱসায়টো মই ভাবোঁ লাভৱান্বিত। আপোনালোকেও এই ব্যৱসায়ৰ লগত জড়িত হ'লে আপোনালোকেও নিশ্চয় লাভৱান্বিত হ'ব পাৰিব। এতিয়া মই পোৱালিখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। বিশেষভাৱে মই মোৰ ভিডিঅ'খনক পোৱালিখিনি দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকে পোৱালিখিনি দেখা পালে, আৰু মোৰ যিটো ডাঙৰ বিটল ছাগলীটো আছে সেইটো আপোনালোকক মই দেখাব বিচাৰিছোঁ। আহক। এয়া মোৰ ডাঙৰ ছাগলী
ছাগলীটো যিটো বিঠল, ইয়াক মই হিমত বুলি মাতোঁ। হিমত বুলি মাতিলে সি গম পাই যায় আৰু তাৰ নাম হিমত বুলি সি গম পায় আৰু গতিকে ইয়াৰে সঁচ নাগিটা এতিয়া বৰ্তমান ই 2 বছৰ চলি আছে ইয়াত। বাকী ছাগলী ইয়াত খায়ে আছে। এনেধৰণে মই ছাগলীখিনি পালন কৰিছোঁ। সেইফালে নাহিবি, এনে পালন কৰিছোঁ। গতিকে মই আশা কৰোঁ আপোনালোকেও এনেধৰণে কৰক, লাভান্বিত হ'ব। শেষত আপোনালোকক পুনৰ নমস্কাৰ জনাই মই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।